নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিমাক্ষী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া কিচেনলৈ আদৰণি জনালোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ মাছৰ কণী ভাজি আৰু থেকেৰা টেঙাৰ জোলেৰে এসাঁজ। চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ নামবোৰো কমেণ্টত জনাবচোন। এয়া মই এনেদৰে এটা বাতিত মাছৰ কণীবোৰ লৈ লৈছোঁ, দেখিছেনে? আৰু মাছৰ কণী ভাজিবলৈ পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। এতিয়া এটা কেৰাহীত মই এনেদৰে তেল দি দিছোঁ। মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ। এয়া তেলখিনি গৰম হৈছে, সেয়েহে মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি তেলত এনেদৰে দি দিছোঁ। আৰু আধা ভজা হোৱালৈ মই পিঁয়াজ জলকীয়াখিনি ভাজিম। এয়া দেখিছে আধা ভজা হৈ গৈছে পিঁয়াজ জলকীয়াখিনি, সেয়েহে মই এটা বাতিত তেলৰ পৰা এনেদৰে উলিয়াই থৈছোঁ। এতিয়া সেইখিনি তেলতে মই কণীখিনি এনেদৰে দি দিছোঁ, মাছৰ কণীখিনি, আৰু সেইখিনিও মই আধা ভজা হোৱালৈ এনেদৰে ভাজি থাকিম। এতিয়া মই এই কণী ভাজিখিনিত নিমখ দি দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। আকৌ মই এইখিনি এনেদৰে লৰাই আৰু অলপ সময় ভাজিম। এয়া মোৰ কণীখিনি আধা ভজা হৈ গৈছে, সেয়েহে মই আগতেই ভাজি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি এনেদৰে তাত দি দিছোঁ কণী ভাজিখিনিৰ লগতে। তাৰপিছত মই মিশ্ৰণখিনিত দিম হালধি, জলকীয়া গুড়া কমকৈ দিছোঁ যিহেতু কেঁচা জলকীয়া দিছোঁৱেই। এতিয়া মই এইখিনি ভালকৈ 10-15 মিনিটমান ভাজিম। এয়া দেখিছে মোৰ কণী ভাজি হৈ গৈছে, সেয়েহে মই এইখিনি এফালে থৈ দিম। এতিয়া মই এই কেৰাহীত দেখিছেনে এনেদৰে মাছ ভাজি আছোঁ, আৰু আনফালে মই এটা বাতিত এনেদৰে সিজোৱা আলু উলিয়াই লৈছোঁ, আৰু সিজোৱা আলুখিনি মই গিলাচ এটাৰে এনেদৰে পিটিকি লৈছোঁ। আনফালে মই এনেদৰে থেকেৰা টেঙা আৰু কেঁচা জলকীয়া ফালি লৈছোঁ। এয়া মাছ ভজা হৈ গৈছে মোৰ, সেয়েহে মাছখিনি মই তেলৰ পৰা এনেদৰে উলিয়াই ল'ম। এতিয়া এইখিনি তেলতে মই এয়া পাঁচফোৰণ দি দিছোঁ, দেখিছে, আৰু কাটি থোৱা কেঁচা জলকীয়া আৰু থেকেৰা টেঙাখিনিও মই এইখিনি তেলতে দি অলপ সময় ভাজিম। তাৰপিছত সিজাই থোৱা আলুখিনিও মই ইয়াতে এনেদৰে দি দিম। দি পেলাই মই এইখিনিও এনেদৰে ভালকৈ লৰাই অলপ সময় ভাজিম। এতিয়া মই ইয়াতে এনেদৰে নিমখ দি দিছোঁ, দেখিছে। নিমখখিনি মিহলাই মই অলপ সময় এনেদৰে ভাজিছোঁ। তাৰপিছত মই ইয়াত দিছোঁ হালধি আৰু অলপমান জলকীয়া গুড়া দি দিছোঁ। এয়া দেখিছে জলকীয়া গুড়া দি মই আকৌ এইখিনি এনেদৰে লৰাই দিম। এইখিনি মই 10 মিনিটমান ভাজিম। তাৰপিছত অলপমান পানী দি মই এইখিনি লৰাইছোঁ, যিহেতু মছলা দিছিলোঁ। মছলাখিনি ভালদৰে মিলিবলৈ লৰাই দিছোঁ পানী দি। এয়া মোৰ ভাজা হৈ গৈছে, সেয়েহে মই ইয়াত উতলা গৰম পানী দি দিছোঁ। এয়া দেখিছে, যিহেতু টেঙাৰ জোল বনাইছোঁ অলপ পনীয়াকৈ বনাইছোঁ। এয়া মোৰ আঞ্জাখন উতল আহিছে, যিহেতু ইয়াত মই মাছ কেইপিচো দি দিছোঁ ভাজি থোৱা, আৰু 10 মিনিটমান উতলিব দিম। এয়া মোৰ মাছৰ আঞ্জা ৰেডি হৈ গৈছে, সেয়েহে মই গেছটো অফ কৰি দিছোঁ। এতিয়া মই এখন কাঁহীত এনেদৰে ভাত দিছোঁ। তাৰ কাষতে মই ভাজি থৈছিলোঁ যে মাছৰ কণীখিনি, সেইখিনি দি দিছোঁ। এয়া দেখিছে। তাৰপিছত মই থেকেৰা টেঙাৰ জোলখিনি দি দিম। এনেদৰে মই আজি দুপৰীয়াৰ সাজটো খাবলৈ বুলি ৰেডি কৰিলোঁ। যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ, আৰু নিজৰ নামবোৰ কমেণ্ট কৰিবলৈ নাপাহৰিব দেই।